ইউটিউব চেনেল হুনমনি ব্লগ আৰু আজি বিহু বজাৰ যাবলৈ ওলাইছোঁ আৰু বজাৰত কি লওঁ কি পাৰোঁ আপোনালোকক দেখুৱাই যাম। আপোনালোকে চাই থাকক ভিডিঅ'টো। যাবলৈ ওলাইছোঁ বজাৰলৈ। দেখিছেনে ইমান ৰ'দ দিছে, ছাতি লৈ লৈছোঁ আৰু এইফালে লগৰজনী গৈছে এজনী। আমি দুইজনী খোজকাঢ়ি গৈ আছোঁ। আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয় বাৰু বজাৰখন। এতিয়া বজাৰলৈ আহি পালোঁ। এয়া দেখিছেনে মানুহ কেনেকুৱা ভিৰ, মানুহ কেনেকৈ আগফালে চব মানুহ কেনেকৈ আগফালে চব মানে অকল বেটী ভাগৰ এতিয়া কাপোৰ এযোৰ লৈ ল'ম বুলি ভাবিছোঁ প্ৰথমতে, আৰু কাপোৰযোৰ লৈ ল'ম। এতিয়া ওলোমাই থোৱা আছে এনেকৈ, কিন্তু মোৰ পচন্দ হোৱাই নাই, এটাও পচন্দ হোৱা নাই কাপোৰ। আৰু আমাৰ ইয়াৰ কাৰণে লোৱা হৈছে কাপোৰ, ল'লোঁ তাৰ কাৰণে লোৱা হ'ল, কিন্তু আমি বেটীৰ কাৰণে ল'বলৈ পচন্দে হোৱা নাই কাপোৰ। মানে এইবোৰ ওলোমাই থোৱা আছে, পচন্দ হোৱা নাই। দেখিছেনে চিৰা মুড়ি, এইবোৰ চিৰা মুড়ি 850 টকা। আৰু চিৰা কেজি কিমান দাদা? চিৰা 70 টকা। 70 টকা কেজি চিৰা। যেনে তামোল ভাগ 20 টকা। এইবোৰ পাণ তামোল লৈ আছে। সেয়া আজি মানে একেবাৰে জুই আৰু বজাৰ। দাদা এজন বহুত ভাল আকৌ, আমাক এইডোখৰত আছোঁ, ইমান দেৰিলৈকে বজাৰ কৰিছোঁ, কিন্তু চব খাবলৈ দিছে ধুনীয়াকৈ, দেখিছেনে? আৰু বিহু বুলি বেগ এটাও অফাৰ দিছে, ইমান ভাল দাদাজন চব। সেয়া ভাল মানে মোক হেৰি এইটো দিয়ক, সেইফালে ৰিং পাপৰ দিছে, এনেই খাবলৈ দিছে চব। দাদাজন ইমানেই ভাল, মানে বিহুৰ কাৰণে মোক খাবলৈ দিছে, চাইছেনে? সেইজন বহুত ভাল। মানে সেইজনৰ পৰা আহিলোঁ, এতিয়া চব্জি বেপাৰীৰ ফালে আহিলোঁ। এইফালে বেঙেনা দেখিছেনে? বেঙেনা 60 টকা কেজি গৈছে। সেইবোৰ বেঙেনাবোৰ সৰু সৰু, এইফালে ডাঙৰ বেঙেনা, সেইবোৰ ডাঙৰ বেঙেনা দেখিছেনে? এইবোৰ ডাঙৰ বেঙেনা, এইবোৰ তিতা কেৰেলা, তিয়ঁহ, এয়া থেকেৰা দেখিছেনে? থেকেৰা এটাতে 20 টকা কৈছে। সেইবোৰ দেখিছেনে? মানুহ কিমান ভিৰ হৈছে, চব মানুহ আহিছে বজাৰ কৰিবলৈ। মাংস গাহৰি মাংস, এই দেখিছেনে মাংস? এই গাহৰি মাংস। আৰু এইফালে মাংস লৈছে। আৰু দাদা মাংস কেজি কিমান? 300 টকা 1 কেজি মাংস, গাহৰি মাংস।
বজাৰলৈ গৈ আছোঁ। সেনেকৈ খোজকাঢ়ি লগৰকেইজনী নাহিলে, তাহাঁতি বজাৰ কৰি আছে, বিহু বজাৰ। মই অকলে গৈ আছোঁ এতিয়া খোজকাঢ়ি। আৰু মানে বজাৰ দাদাজনক বহুত ভাল লাগিল, লগ পাই বহুত ভাল লাগিল। মোক ৰিং পাপৰো দিছে তেওঁ বজাৰত, হেৰি খাবা তুমি বিহুত, ৰিং পাপৰ দিছে। সঁচাকৈ বহুত ভাল লাগিল। আৰু ইমান ভালকৈ দেখুৱাবলৈ নহ'ল, ইমান ভিৰ আছিলে মানুহ, সেইটো কাৰণে দেখুৱাবলৈ ইমান ভালকৈ নহ'ল। তো ভিডিঅ'টো কেনেকুৱা পালে জনাব। আজি বিহু ভিডিঅ' ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। বাই বাই আজিলৈকে।